বাইহাটা চাৰিআলিৰ বাবে সুখবৰ। বাইহাটা চাৰিআলিত বিশাল আই ট্ৰিটমেণ্ট চেণ্টাৰ মুকলি কৰে কমলপুৰৰ জনপ্ৰিয় বিধায়ক আটাইৰে মৰমৰ দিগন্ত কলিতাই। এই অনুষ্ঠানত উপস্থিত থাকে নেম কেয়াৰ হস্পিটেলৰ মুৰব্বী ডাক্তৰ হিতেশ বৰুৱা। অতি উন্নত মানৰ চিকিৎসা আৰু নতুন টেকনলজিৰে কম খৰচত চিকিৎসা প্ৰদান কৰা হ'ব বিশাল আই ট্ৰিটমেণ্ট চেণ্টাৰত। নমস্কাৰ, মই শ্ৰী অজয় দাস, বিশাল আই ট্ৰিটমেণ্ট চেণ্টাৰ। ৰাইজৰ সহযোগত আজি মোৰ 25 বছৰ পূৰ্ণ হ'ল। মই আশা কৰিছোঁ ৰাইজৰ যোগ অভিযোগ যদি কিবা থাকে মোক মুকলি কৰি ক'লে মই আন্তৰিকতাৰে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু ৰাইজক আশীষ বিচাৰিছোঁ যাতে ৰাইজে ভুল ত্ৰুটি মোৰ যদি কিবা হৈ থাকে কাৰণে মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। নমস্কাৰ, এয়া আমাৰ 25 বছৰৰ সফলতা। এই 25 বছৰৰ যিখিনি কষ্ট, আজি এই কষ্টখিনি আমাৰ স্থানীয় ৰাইজ আৰু আমি কৰা শুশ্ৰূষাৰ বাবে এইখিনি সক্ষম হৈছে। আগলৈও এনেকুৱা আমাৰ ফালৰ পৰা আমি আগবঢ়াই যাম। যিমানখিনি আমি ৰাইজৰ বাবে কৰিব পাৰোঁ সিমানখিনি আমি কৰি যাম। এনেকৈ যাতে আমাৰ লগত গোটেইখিনি থাকে, গোটেইখিনিয়ে যাতে মৰম আশীৰ্বাদ আমালৈ আগবঢ়ায়। आई एम रिप्रेजेंटिंग विनिंग लुक्स आईवेयर हियर। हम कलकत्ता से आए हैं। हमारा आईवेयर ब्रांड है विनिंग लुक्स। ये पॉकेट फ्रेंडली ब्रांड है और इसका अफोर्डेबिलिटी एंड स्टाइल एवरीथिंग हम लोग देखते हैं कि हमारा जो मीडियोकर जो रेंज है, जो कस्टमर्स है, हम हाई एंड क्वालिटी देते हैं ताकि हमारा पूरा जो कस्टमर रेंज है उसके पास हम लोग ये फ्रेम ला सके। और विशाल आई ट्रीटमेंट इज द टेम्पल ऑफ आई एंड आई विश देम वेरी गुड for their future, and also we always collaborate with them in every steps of their success. Thank you. বিশাল আই ট্ৰিটমেণ্ট চেণ্টাৰৰ আজি 42 বৰ্ষ আজি উদ্বোধন হ'ল। এখন সুন্দৰ সুসজ্জিত এখন আই ক্লিনিক, লগতে চেম্বাৰ। বহুকেইটা ডিপাৰ্টমেণ্টৰ ডক্টৰে ইয়াত একেলগে চাব। শুনিবলৈ পাই সুখী হৈছোঁ আৰু দেখিবলৈ পাই সুখী হৈছোঁ যে বাইহাটা চাৰিআলিৰ এক অভাৱবোৰ হ'ব এই চেণ্টাৰৰ দ্বাৰা। আজি 25 বছৰে তেওঁলোকে যিখিনি এই অঞ্চলৰ ৰাইজক যিখিনি সহায় সহযোগ কৰি আহিছে তাৰে ফলশ্ৰুতি আজি এই ৰূপালী জয়ন্তী বৰ্ষ। গতিকে সঁচাকৈ মোৰ ফালৰ পৰাও সদায় মৰম আৰু আশীৰ্বাদ আছে। ভাল হ'ব ভৱিষ্যতলৈ আমি একলগ হৈ কেনেকৈ এই অঞ্চলৰ ৰাইজক ভালদৰে চিকিৎসা দিয়া পাৰোঁ সেই ক্ষেত্ৰত নিশ্চয় পৰিকল্পনা কৰিম। বিশাল আই ট্ৰেড চেণ্টাৰ নামেৰে নামকৰণ এটা অনুষ্ঠান মেডিকেল ফেটাৰ্নিটিত। এই অনুষ্ঠানটোৰ 25টা বছৰ সম্পূৰ্ণ কৰিলে স্বত্বাধিকাৰী অজয় দাস ডাঙৰীয়া। এই অনুষ্ঠানটোৰ মুৰব্বী 25টা বছৰে এই অঞ্চলত মানৱ সেৱা কৰাৰ যি তেখেতে ব্যৱস্থা লৈছিল, আজি তাৰেই উদাহৰণ হিচাপে আগৰ চেণ্টাৰটো সৰু হৈছিল, এতিয়া ডাঙৰকৈ ইয়াত চেণ্টাৰ এটা আজিৰ পৰা উন্মোচন হ'ল। আৰু মই আশা কৰিছোঁ এই চেণ্টাৰে ইয়াত ৰাইজৰ চিকিৎসাৰ ক্ষেত্ৰত, চকুৰ ক্ষেত্ৰত যথেষ্ট সহায় হ'ব। দীৰ্ঘদিনীয়া অভিজ্ঞতা, দীৰ্ঘদিনীয়া ৰাইজৰ সম্পৰ্কত এই চেণ্টাৰটো আজি আনুষ্ঠানিকতা হ'ল। আমি আশা কৰিছোঁ এই চেণ্টাৰে এই ৰাইজক বিশেষকৈ চকু চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট সহায় হ'ব। মোৰ আই ট্ৰেড চেণ্টাৰটোলৈকে আন্তৰিক অভিনন্দন, শুভেচ্ছা থাকিল আৰু ভৱিষ্যতে এই চেণ্টাৰটোৰ লগত মই সহযোগী হিচাপে থকাৰ আজি পণ লৈছোঁ।